ডক্টৰ চাংৰাং ব্ৰহ্ম ডাঙৰীয়া, আপুনি 5টা বছৰ ইউপিপিএল দলত থাকিল। আমাৰ দলৰ বা আমাৰ চৰকাৰৰ প্ৰমোদ বড়ো ডাঙৰীয়া, প্ৰাক্তন চিফ বিটিআৰৰ চিফ, এই চিফ ডাঙৰীয়াৰ লগত আপুনি ছাৰ নিচিনাকৈ আপুনি সদায় থাকিলে। আপুনি OSDৰ নিচিনা পদত থাকি আপুনি অসমৰ ফুটবল সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব ল'লে। আপুনি সেইটো মুহূৰ্তত এই কথাবিলাক নক'লে যে ইউপিপিএল দল বা ইউপিপিএল চৰকাৰ থাকিলে বড়োলেণ্ডৰ জনসাধাৰণৰ কাম কৰা নাযাব বা উন্নয়ন নহ'ব। সেইটো মুহূৰ্তত এই কথাখিনি কিন্তু আপুনি নক'লে। আজিৰ তাৰিখত এই কথাখিনি কিয় উত্থাপন কৰা হৈছে? এই কাৰণে উত্থাপন কৰা হৈছে যে আপোনালোকৰ লাগে অকল ক্ষমতা। ক্ষমতা যদি পায় আপোনালোকে ঠিকে আছে। আপুনি যেতিয়ালৈকে ক্ষমতা আছিল তেতিয়ালৈকে ঠিকে আছিল, তেতিয়া এই কথাখিনি উত্থাপন কৰা নাছিল। আপুনি কোকৰাঝাৰ চহৰত ডুৰাণ্ড কাপ হ'ল, সেই ডুৰাণ্ড কাপৰ আপুনি উদ্যোগ লৈ আপুনি খেলখন চলালে, কি কৰিলে কি নকৰিলে সেই কথাখিনি মানুহে জানে। আপুনি ইউপিপিএল দলত থাকি যেতিয়া আপুনি টিকেট নাপালে তেতিয়া আপুনি দলত বিদ্ৰোহ আৰম্ভ কৰিলে। দলত বিদ্ৰোহ আৰম্ভ কৰি আপুনি দল ত্যাগ কৰিলে। মানে আপোনালোকৰ ৰাজনৈতিক দলত যোগদান কৰা মানে MLA হোৱা, MP হোৱা, EM এইবিলাকে আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য। বা আপুনি বিৰোধীত থাকিও জনসাধাৰণৰ কিন্তু কাম কৰিব পাৰে, যদি সঁচা অৰ্থত আপুনি জনসাধাৰণৰ কাম কৰিব বিচাৰিছে। এতিয়া আপোনাৰ নিজৰ পকেটৰ কথা চিন্তা কৰিছে, নিজৰ ইয়াৰ কথা চিন্তা কৰিছে, সেইটো কথা বেলেগ। কিন্তু আপুনি যদি সঁচা অৰ্থত যদি আপুনি ৰাইজৰ চিন্তা কৰিছে, বড়োলেণ্ডবাসী ৰাইজৰ কথা চিন্তা কৰিছে, তেনেহ'লে কিন্তু আপুনি বিৰোধীত থাকিও কিন্তু আপুনি কাম কৰিব পাৰে। মই ছ'চিয়েল মিডিয়াত এটা ভিডিঅ' পাইছোঁ। ভিডিঅ'টো আজি দেখা পালোঁ, ডক্টৰ চাংৰাং ব্ৰহ্ম ডাঙৰীয়াই PPF দলত যোগদান কৰিলে। ৰাজনৈতিক দলত আপোনাক শুভেচ্ছা থাকিল। এতিয়া মোৰ কথা হ'ল, আপুনি ছ'চিয়েল মিডিয়াত এটা কথা কৈছে যে ইউপিপিএল দলত থাকিলে বা ইউপিপিএল দলত থাকি বড়োলেণ্ড ৰাইজৰ হৈ কাম কৰিব নোৱাৰিম বা বড়োলেণ্ড ৰাইজৰ হকে কাম কৰাত অসুবিধা হ'ব, উন্নয়ন কৰিব নোৱাৰিব, এই কথাখিনি আচলতে আপুনি উত্থাপন কৰিছে। মই আপোনাৰ ভিডিঅ'টোত চালোঁ। মই এতিয়া আপোনালৈ পোনপটীয়াকৈ কিছুমান প্ৰশ্ন। ডক্টৰ চাংৰাং ব্ৰহ্ম ডাঙৰীয়া, আপুনি 5টা বছৰ ইউপিপিএল দলত থাকিল। আমাৰ দলৰ বা আমাৰ চৰকাৰৰ প্ৰমোদ বড়ো ডাঙৰীয়া, প্ৰাক্তন চিফ বিটিআৰৰ চিফ, এই চিফ ডাঙৰীয়াৰ লগত আপুনি ছাৰ নিচিনাকৈ আপুনি সদায় থাকিলে। আপুনি OSDৰ নিচিনা পদত থাকি আপুনি অসমৰ ফুটবল সন্থাৰ সাধাৰণ সম্পাদকৰ দায়িত্ব ল'লে। আপুনি সেইটো মুহূৰ্তত এই কথাবিলাক নক'লে যে ইউপিপিএল দল বা ইউপিপিএল চৰকাৰ থাকিলে বড়োলেণ্ডৰ জনসাধাৰণৰ কাম কৰা নাযাব বা উন্নয়ন নহ'ব। সেইটো মুহূৰ্তত এই কথাখিনি কিন্তু আপুনি নক'লে। আজিৰ তাৰিখত এই কথাখিনি কিয় উত্থাপন কৰা হৈছে? এই কাৰণে উত্থাপন কৰা হৈছে যে আপোনালোকৰ লাগে অকল ক্ষমতা। ক্ষমতা যদি পায় আপোনালোকে ঠিকে আছে। আপুনি যেতিয়ালৈকে ক্ষমতা আছিল তেতিয়ালৈকে ঠিকে আছিল, তেতিয়া এই কথাখিনি উত্থাপন কৰা নাছিল। আপুনি কোকৰাঝাৰ চহৰত ডুৰাণ্ড কাপ হ'ল, সেই ডুৰাণ্ড কাপৰ আপুনি উদ্যোগ লৈ আপুনি খেলখন চলালে, কি কৰিলে কি নকৰিলে সেই কথাখিনি মানুহে জানে। আপুনি ইউপিপিএল দলত থাকি যেতিয়া আপুনি টিকেট নাপালে তেতিয়া আপুনি দলত বিদ্ৰোহ আৰম্ভ কৰিলে। দলত বিদ্ৰোহ আৰম্ভ কৰি আপুনি দল ত্যাগ কৰিলে। মানে আপোনালোকৰ ৰাজনৈতিক দলত যোগদান কৰা মানে MLA হোৱা, MP হোৱা, EM এইবিলাকে আপোনালোকৰ লক্ষ্য আৰু উদ্দেশ্য। আপোনালোকৰ উদ্দেশ্য এইখিনিয়ে, যেতিয়া আপোনালোকৰ নিজৰ স্বাৰ্থত বা নিজৰ যেতিয়া ব্যক্তিগত স্বাৰ্থত আপোনালোকৰ ব্যাঘাত জন্মে, তেতিয়া আপোনালোকে এনেকুৱা ধৰণৰ মন্তব্যবিলাক দিয়ে আৰু এনেকুৱা ধৰণৰ কথাবিলাক কয়। কাৰণ ৰাজনীতিত আচলতে যিসকল ব্যক্তি মই ভাবোঁ যে স্বচ্ছ বা নিকা ৰাজনীতি কৰে, সেই ব্যক্তিসকল দল তেনেকুৱা চেঞ্জ নকৰে বা দল তেনেকুৱা এটাৰ পিছত এটা এনেকৈ নকৰে, চেঞ্জ নকৰে। তো আপোনালোকৰ নিজৰ ক্ষমতা বা নিজৰ ব্যক্তিগত স্বাৰ্থত যেতিয়া ব্যাঘাত জন্মিব তেতিয়া আপোনালোকে এই কামখিনি কৰাত কুণ্ঠবোধ নকৰে আপোনালোকে। কাৰণ ৰাজনৈতিক দলত থাকি যে আপুনি অকল চৰকাৰত থাকিব লাগিব, ক্ষমতাত থাকিব লাগিব, সেইটো নহয়। আপুনি গণতন্ত্ৰত এটা ভালকে ষ্ট্ৰং আপোনাৰ
বিৰোধীৰো দৰকাৰ আছে বা আপুনি বিৰোধীত থাকিও জনসাধাৰণৰ কিন্তু কাম কৰিব পাৰে যদি সঁচা অৰ্থত আপুনি জনসাধাৰণ কাম কৰিব বিচাৰিছে। এতিয়া আপোনাৰ নিজৰ পকেটৰ কথা চিন্তা কৰিছে, নিজৰ ইয়াৰ কথা চিন্তা কৰিছে, সেইটো কথা বেলেগ। কিন্তু আপুনি যদি সঁচা অৰ্থত যদি আপুনি ৰাইজৰ চিন্তা কৰিছে, বলনবাসী ৰাইজৰ কথা চিন্তা কৰিছে, তেনেহ'লে কিন্তু আপুনি বিৰোধীত থাকিও কিন্তু আপুনি কাম কৰিব পাৰে। কাৰণ গণতন্ত্ৰত আপুনি বিৰোধী এটা শক্তিশালী বিৰোধী লাগে। শক্তিশালী বিৰোধী হ'লেহে আপুনি চৰকাৰটো ঠিক থাকিব, ৰাইজে পাব লগা কামখিনি বা ৰাইজে পাব লগা আঁচনিখিনি, ৰাইজে পাব লগা যিখিনি আছে এইখিনি কিন্তু পাব। এই কথাখিনি আপোনালোকে চিন্তা কৰিব লাগে। ডক্টৰ চাংৰাং ব্ৰহ্ম ডাঙৰীয়া, আপুনি এজন এনেকুৱা মানুহ, তো আপোনাৰ মুখেদি এই কথাটো কোৱাটো মই ভাবোঁ ঠিক হোৱা নাই। আপুনি যেনেকুৱা ধৰণৰ কথাবিলাক আচলতে আজি ছ'চিয়েল মিডিয়াত উত্থাপন কৰিছে, আপোনাৰ মুখেদি কোৱাখিনি ঠিক হোৱা নাই। এই কথাখিনি আচলতে যদি বেলেগ কোনোবা ক'লেহেঁতেন ঠিকে আছিল। য'ত আপুনি বিটিআৰ চৰকাৰৰ লগত আপুনি ওতঃপ্ৰোতভাৱে জড়িত থাকিলে, ওতঃপ্ৰোতভাৱে থাকি লাগি কাম কৰিলে, আপোনাৰ এতিয়া যদি এই কথাটো আপুনি কৈছে, যেনেকৈ ওপৰত থু পেলালে নিজৰ গাত আহি পৰে, ঠিক তেনেদৰে ওপৰত যেনেকুৱা থু পেলালে নিজৰ গাত আহি পৰে, ঠিক তেনেকুৱা এই কথাটো যিটো কৈছে, আপুনি কোৱা কথাটো আপোনাৰ গাতে পৰিব। কাৰণ সেইটো সময়ত আপুনি নিজে চৰকাৰটোৰ লগত জড়িত আছিল, কামখিনি কৰিছে, চোৱা চিতা কৰিছে। সেই কামখিনি আপুনি তাৰমানে এইখিনি দায়িত্ব বা এইখিনি যিখিনি হোৱা নাই বা কৰিব পৰা নাই, এইখিনি দায়িত্বটো আপুনি নিজেও স্বীকাৰ কৰিব লাগিব। সেই স্বীকাৰটো আপুনি নিজে কৰি লওক, আপুনি মানি লওক যে ময়ো ব্যৰ্থ, এই কথাটো আপুনি মানি ল'ব লাগিব। কথাটো আপুনি যদি মানি লয়, তেতিয়াহে ৰাইজেও বুজি পাব। ৰাইজেও বুজি পায় আজিৰ তাৰিখত যে এটাৰ পিছত এটা আনটো ৰাজনৈতিক দল চেঞ্জ কৰা, এই কথাটো ৰাইজেও গম পায়, ৰাইজেও কিন্তু ভাল নাপায়। কাৰণ এই কথাটো আপোনালোকেও ভালকে জানে যে দল যদি চেঞ্জ কৰে ৰাইজেও কিন্তু ভাল নাপায়। কাৰণ ৰাইজে কিন্তু এইটো নিবিচাৰে যে এজন নেতাই আজি অমুক দলত আছে, ক্ষমতা নাই, আকৌ সেইটো দলত জইন কৰক, সেইটো দলত জইন কৰক। সেই কথাটো কিন্তু ৰাইজেও ভাল নাপায়। সেইকাৰণে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে আপুনি যিখিনি কথা কৈছে, এই কথাখিনি কোনো ধৰণৰ যুক্তিযুক্ততা নাই। এই কথাখিনি আপুনি এনেই ক'ব লাগে বুলি কৈছে বুলি মই ভাবিছোঁ। আৰু শেষত আকৌ আপোনাৰ ৰাজনৈতিক জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ।